নমস্কাৰ মই শিৱসাগৰৰ পৰা দীপমজ্যোতি ভৰালী আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অন্বেষণলৈ। আজি আমাৰ লগত উপস্থিত আছে দেৰগাঁৱৰ আকাংক্ষা দেৱী। নমস্কাৰ। স্বাগতম। ভালে আছা? হয় আছো। এতিয়া আমাৰ অন্বেষণক তোমাৰ বিষয়ে কোৱা অলপ। নমস্কাৰ, মই আকাংক্ষা দেৱী। মোৰ দেউতাৰ নাম প্ৰণৱ শৰ্মা আৰু মাৰ নাম ৰাণী ঠাকুৰ। মই দেৰগাঁও দাধৰাৰ হয়। যিহেতু তুমি সংগীত চৰ্চা কৰি আছা, হয়, আমি তোমাৰ সংগীত শুনিবলৈকে আহিছোঁ। আজি আমাক প্ৰথমতে কি সংগীত শুনাবা? মই পোনপ্ৰথমেই গায়ত্ৰী হাজৰিকাৰ সৰা পাতে পাতে গীতটি শুনাব বিচাৰিম। সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী, বতাহে কানে কানে কলে নহবা উদাস অভিমানী, ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি, মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী, বতাহে কানে কানে কলে নহবা উদাস অভিমানী, সৰা পাতে পাতে ফাগুন নামে। সুন্দৰ। তুমি সংগীত জগতৰ লগত কেতিয়াৰ পৰা জড়িত? সংগীত জগতৰ লগত মই সপ্তম শ্ৰেণীৰ পৰা জড়িত হৈ আছোঁ। মই প্ৰথমতে তাতকৈও আগতে মই নৃত্য শিকিছিলোঁ আৰু নৃত্য ভাৰত নাট্যমত মই সম্পূৰ্ণ কৰিছিলোঁ। তাৰ পাছতে সংগীতত আগবাঢ়িছোঁ আৰু বৰ্তমান মই সংগীতৰ বিশাৰদ পাৰ্ট 1ৰ পৰীক্ষা দিলোঁ। তাৰ ৰিজাল্ট অহা নাই এতিয়ালৈকে। তাৰ পাছত দ্বিতীয় বাৰ্ষিকৰ কাৰণে আকৌ দিম অহা বছৰলৈ। আমি আশা কৰোঁ তোমাৰ ৰিজাল্ট যাতে ভাল হয়। এতিয়া আমাক কি গীত শুনাবা? মই মোৰ খুবেই প্ৰিয় গীত মনজ্যোৎস্না মহন্ত গোস্বামীৰ বাৰিষাৰে বৰষুণে গীতটি শুনাব বিচাৰিম। নিশ্চয়। বাৰিষাৰে বৰষুণ শিহৰণে আছে কথা, এনে ৰোৱা ডাৱৰৰ বিজুলী পোহৰ খেলা, বাৰিষাৰে বৰষুণ শিহৰণে আছে কথা, এনে ৰোৱা ডাৱৰৰ বিজুলী পোহৰ খেলা, নাচাবা দিনো জোকাবা এনেই উতলা হিয়া, এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা, বাৰিষাৰে বৰষুণ। তোমাৰ সংগীত জগতৰ পৰিকল্পনা কি? বৰ্তমান মই সংগীত জগতত বিশাৰদ যিহেতু আগবাঢ়িছোঁ শেষ কৰিবলৈ। তাৰ পাছত শেষ কৰাৰ পাছতে মই আকৌ তাৰ পাছৰ যি নিপুণ সেই ক্ষেত্ৰত আগবাঢ়িম বুলি ভাবিছোঁ। আৰু মই এতিয়া এলবামত বৰ্তমান কাম কৰিবলৈ আগবাঢ়িছিলোঁ, কিন্তু লকডাউনৰ কাৰণে যিহেতু সম্পূৰ্ণ নহ'লে। আমাৰ শুভেচ্ছা আছে তোমাৰ। ধন্যবাদ। তাৰ পাছতে তেনেকৈ আগবাঢ়ি যাওঁ, কি হয় চাওঁগৈ। এতিয়া তোমাৰ প্ৰিয় গায়ক কোন? মোৰ প্ৰিয় গায়ক হৈছে জুবিন গাৰ্গ। মই খুবেই ভাল পাওঁ তেখেতৰ গীত। ঠিক আছে, তেতিয়াহ'লে তেখেতৰ এটি গীতকে শুনাবা আমাক। নিশ্চয়। তেখেতৰ ৰং দিয়া মৰম গীতটি খুবেই সুন্দৰ গীত এটি। মই সেই গীতটিকে শুনিব বিচাৰিম। সুন্দৰ। ৰং দিয়া মৰম ৰং ভাল পোৱা সজা ৰান্ধিনো, ৰং জীৱনৰে সুখ দুখৰে সজা ৰান্ধিনো, এই বুকু মৰমৰ বাহিৰে মোৰ বুলিবলৈ আছে কিনো, মিঠা মিঠা সপোনে দি থাকক বলা
জানো ৰং দিয়া মৰম ৰং ভাল পোৱা সজৰামধেনু বহুত ধুনীয়া হৈছে ধন্যবাদ তুমি এই সংগীত জগতখনত আগবাঢ়ি যাওঁতে তোমাক ফেমিলি ফালৰ পৰা তুমি কেনেকুৱা ছাপোৰ্ট পাইছা মই সংগীত জগতত আগবাঢ়ি যাওঁতে মই পৰিয়ালবৰ্গৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছোঁ তেওঁলোকে মোক সকলো ক্ষেত্ৰতে আগবঢ়াই দিছে এজন উচিত শিক্ষাগুৰুৰ ওচৰত মোক শিক্ষা লাভ কৰাৰ সুবিধা প্ৰদান কৰিলে তাৰ পাছত ক'ৰবাত প্ৰগ্ৰেম হ'লেও মোক ধুনীয়াকৈ আগবঢ়াই নিয়ে তাৰ ক্ষেত্ৰত মোৰ পৰিয়ালবৰ্গই সঁচাকৈয়ে আগবঢ়াইছে আৰু সদায় তেওঁলোকৰ সঁহাৰি মোৰ ক্ষেত্ৰত থাকেই যিহেতু সেইকাৰণে মোক সদায় সহায় কৰে তেওঁলোকে ঠিক আছে তোমাৰ এটা ভাল লগা গীতেৰে আজি আমাৰ অনুষ্ঠানটো শেষ কৰোঁ নিশ্চয় মোৰ এটি প্ৰিয় গীত হৈছে দীপলিনা ডেকাৰ চুই দিয়া না গীতটি মই সেই গীতটি গাম চুই দিয়া না মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা কলিজা শীতল পৰিব গধূলিতে তোমাৰেনো কবিতাবোৰ ভূপালী ৰাগ হৈ সৰিব চুই দিয়া না মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা কলিজা শীতল পৰিব ধন্যবাদ সুন্দৰ হৈছে আমি অনুষ্ঠানটো সামৰণি মাৰিবলৈ লৈছোঁ শেষত আমাৰ অন্বেষণৰ বাবে কিবা ক'ব বিচাৰিবা নেকি পোনপ্ৰথমেই মই অন্বেষণৰ সমূহ পৰিয়ালবৰ্গক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যিহেতু আপোনালোক আজি আমাৰ ঘৰলৈ আহিলে আৰু মোক এনে এটা সুযোগ প্ৰদান কৰিলে এনেদৰে আগবাঢ়ি যোৱাত তাৰ কাৰণে অশেষ ধন্যবাদ আৰু আপোনালোকে যি প্ৰচেষ্টা হাতত লৈছে অসমৰ উদীয়মান শিল্পীসকলক ৰাইজৰ সন্মুখলৈ লৈ অনাৰ তাৰ কাৰণে হয়তো বহুতেই উপকৃত হ'ব অসমৰ উদীয়মান শিল্পীসকল আৰু মই সমূহ অসমবাসী ৰাইজক এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে এনেদৰে সহায় কৰক আমাক আগবাঢ়ি যোৱাত সহায় কৰক আৰু অন্বেষৰ নামৰ যিটো ইউটিউব চেনেল সেই চেনেলটোক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব ধন্যবাদ আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব অন্বেষণ ধন্যবাদ